এই মানে ভয় ভয়কৈ উঠি আছে গাইজ তল ফালেও চাই আছে ওপৰৰ ফালেও চাই আছে তো গাইজ মানে মই আপোনালোকক এইটোৱে দেখাব আহিছিলোঁ ইমান জেগা মানে দৌৰি হেল্ল' গাইজ আপোনালোকে চাই আছে ৰাজবাবু আছাম তো গাইজ আজি ফাইনেলি 24 তাৰিখটো আহিল বহুত দিন ভাবি তো আজি আমি গৈ আছোঁ সেই নলবাৰীত আপোন ঘৰখনলৈ তো মই শিলচৰত মই ৰুমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো শেষ কৰিম মোৰ সেই নলবাৰীৰ ঘৰখনত তো এইফালে মই ৰেডি এইফালে আমাৰ কাপোৰ চাপোৰ পিন্ধি আছে আৰু আমাৰ বাবুও প্ৰায় ৰেডি তো আমি এতিয়া গৈ আছোঁ এতিয়া বৰ্তমান এখন মানে গাড়ী এখন ভাড়া কৰি লৈছোঁ মানে ইয়াৰ পৰা গাড়ীখনত গুচি যাম ষ্টেচনলৈকে ষ্টেচনৰ পৰা ট্ৰেইনত যাম গুৱাহাটীলৈকে গুৱাহাটীৰ পৰা আৰু বাছত যাম তো গাইজ ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক তো শিলচৰ টু নলবাৰী এতিয়া গাড়ীত আহি আছোঁ টাউনৰ মাজে মাজে এইফালে আমাৰ বাবু পূৰা লাইট দেখি হাল্লা কৰি আছে তো টাউনখন দেখাই দিছোঁ চাওক কি ধুনীয়া লগা হৈছে লাইটৰ বনাইছে তো দেখালো টাউনখন কি ধুনীয়া লগা হৈছে আজি তো এতিয়া গৈ আছোঁ আমি ৰেলৱে ষ্টেচন তো গাইজ ফাইনেলি পাই গ'লোঁ শিলচৰ ষ্টেচন আৰু এইটো মোৰ পিছফালে শিলচৰ ষ্টেচন তো এতিয়া ভিতৰলৈকে যাই কিনে আপোনালোকক দেখাই আছোঁ আৰু এনেকৈ ষ্টেচনৰ ভিতৰলৈকে যাই আছোঁ আজি মানুহ বহুত আছে মানে ট্ৰেইনখন দিল্লী যোৱা ট্ৰেইন ন সেইটো কাৰণে মানুহ বহুত আছে আজি আৰু এনে মাক পুতাক দুয়ে আগে আগে পূৰা যাই আছে মই পিছত পৰি গ'লোঁ ঐ ৰখ মই যাই আছোঁ ৰ মই যাওঁ বাপৰে এনে নৰখে একদম ট্ৰেইনৰ কাষক লাগি গৈছে তাৰে পিছত এতিয়া পিছফালেও ঘূৰিছা নাই চাই লওক পিছফালেও চাওক মই এতিয়া ট্ৰেইনৰ কাষত পূৰা গৈ আছোঁ মোৰ ডাব্বা এইটো B3 আৰু এটা B6ৰ হয় তো মই B6ত 3টা আছে আমাৰ আৰু B3ত এটা আছে মই এতিয়া আপোনালোকক এটা বস্তু দেখাব গৈ আছোঁ তো গাইজ মানে মই আপোনালোকক এইটোৱে দেখাব আহিছিলোঁ ইমান জেগা মানে দৌৰি বৰাকৰ মানে লাষ্ট ষ্টেচন শিলচৰ হয় আৰু শিলচৰৰ পৰা ষ্টেচনটো শিলচৰৰ পৰা ৰেল লাইনটো সম্পূৰ্ণ বন্ধ শিলচৰ ষ্টেচনটো লাষ্ট ষ্টেচন হয় এইটোৱে দেখাবৰ কাৰণে মই বহুত দূৰৰ পৰা দৌৰি আহিলোঁ আৰু এতিয়া দৌৰি যাম মোৰ নিজৰ ডাব্বাটোলৈকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব পূৰা মোৰ ঘৰত শেষ হ'ব ভিডিঅ'টো নলবাৰী আর আমি ওটার ইঞ্জিন নাম্বারটা পাইলে আমি বাবু আমনে দাও কি খাইছে বাবু আৰু একবাৰ কচোন আৰু এনেকৈ ধেমালি কৰি আমি বাবুৰ লগত যাই মোটামুটি গুৱাহাটী পাম আৰু গুৱাহাটী পালে আপোনালোকক দেখাই আছোঁ আৰু মানে চাওক এটা বস্তু দেখাই দিওঁ মানে ট্ৰেইনখনৰ যে লাইট ফটো লয় মানে চাওক ইয়াৰ পৰা হয় মানে ওপৰত লেখা আছে তো ইয়াৰ পৰা কণ্ট্ৰল হয় মানে সেই ডবাটোৰ লাইট কিবা কিবি এটি যিকোনো বস্তু ইয়াৰ পৰা ইলেক্ট্ৰিকেল কণ্ট্ৰল কৰে তো গাইজ ফাইনেলি গুৱাহাটী ষ্টেচন আহি পালোঁ এইটো চাওক গুৱাহাটী ষ্টেচনৰ পৰিৱেশ ৰাতিপুৱা চাওক এতিয়া ৰাতিপুৱা প্ৰায় 5:30 আৰু এতিয়া গুৱাহাটী চাওক নহ'লে আমাৰ কৰঞ্জিত ডেকা আছে এতিয়া আমি এনেকৈ যাই আছোঁ
এতিয়া যাই আছোঁ গাইজ ধুনীয়াকৈ। এই মানে ভয় ভয়কৈ উঠি আছে গাইজ, তল ফালেও চাই আছে ওপৰ ফালেও চাই আছে। আৰু গাইজ গুৱাহাটীত আহি ট্ৰেইনৰ পৰা নুমিয়ে বহুত দুখ লাগিল, মানে গাইজ আহিয়ে বৰষুণ। আৰু যে কি হ'ব ক'ব নোৱাৰোঁ, মই যিটো আশাত আহিছোঁ মানে এই আশাটো পূৰণ নহ'ব চাগে, কাৰণ মই থিয়েটাৰৰ কাৰণে আহিছিলোঁ আৰু এই বৰষুণো আহি থাকিলে থিয়েটাৰ ক'তনো হ'ব, বহুত আশা কম আছে গাইজ, বহুত বেয়া লাগিল। এইটো গুৱাহাটী ষ্টেচনৰ বাহিৰৰ পৰিৱেশ। আহি পাই গ'লোঁ ঘৰ আহি পাই মোৰ অৱস্থা চাওক, ব্লেংকেট চেংকেট উৰি আৰু বাহিৰৰ ফালে চাওক পূৰা বৰষুণ আৰু বৰষুণ। তো কি কৰিম আৰু সেইকাৰণে ব্লেংকেট চেংকেট উৰি কিনে আৰু এনেকৈ বহি আছোঁ। তো ক'তো যাবও পৰা নাই, মই ঘৰৰ ভিতৰৰ পৰিৱেশ এইটো, ক'তো যাবও পৰা নাই, মানে এনেকুৱা বৰষুণ দি আছে ন গাইজ, ট্ৰেইনৰ পৰা নুমাৰ পৰা বৰষুণ মানে গুৱাহাটী এতিয়ালৈকে বৰষুণ আহিয়ে আছে। তো মই যিহৰ কাৰণে আহিছিলোঁ থিয়েটাৰো এতিয়ালৈকে গম পোৱা নাই, কিন্তু কেঞ্চেল হ'ব যেন লাগি আছে। তো গাইজ ইমানেই আছিল আজিৰ ভিডিঅ'টো। তো বহুত ঘূৰি বনাইছোঁ, আপোনালোকে চাই ভাল পাব নিশ্চয়। তো বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তো আজিলৈ বাই বাই গাইজ।